নমস্কাৰ জনাইছোঁ আৰু আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি TLMৰ বস্তু দেখুৱাম, তাকে ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ। মোৰ লগৰ সক্ৰিয়ভাৱে কৰি আনিছে, আহকচোন চাওঁ তেতিয়াহ'লে। আমি আজি TLMৰ বস্তু বনাই আনিছিলোঁ, তাকে বাইদেৱে আমাৰ চাইছে, বস্তুবিলাক লৈছে। আমিও বনাই অনাখিনি দেখাইছোঁ। এইখিনি আমি স্বৰবৰ্ণখিনি TLMৰ বস্তু বনাই আনিবলৈ দিছিলে, আমি বনাই আনিছোঁ। মোৰ লগৰ সখীভাৱে বনাই আনিছে, এয়া দেখুৱাইছোঁ, আপোনালোককো দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চাওক, এইডাল এইফালে ঘূৰাই দিলে গোটেই লিখি আনিছিলে ন, স্বৰবৰ্ণকেইটা ওলাই যাব খুব ধুনীয়াকৈ। এনেকুৱাবিলাক কৰিলে শিশুসকলৰ শাৰীৰিক মানসিক বিকাশ হয়, বুদ্ধি বিকাশ হয়। শিশুসকলে ভালো পায়, পঢ়িবলৈ আগ্ৰহ হয় কেন্দ্ৰলৈ আহিবলৈ। সেইকাৰণে এই TLMৰ বস্তুবিলাক বনোৱা হয়। এইফালে ঘূৰাই থাকিলে এইফালৰ পৰা ওলাই যায়, তেনেকৈ বনোৱা হৈছে। এতিয়া এইখিনি সংখ্যাৰ ধাৰণা দিয়া হৈছে। এডাল ঘূৰাই গ'লে আকৌ সংখ্যাখিনি 1ৰ পৰা 2 হৈ ওলাই গৈ থাকিব। 1, 2 সংখ্যা দেখুওৱা হৈছে। শিশুসকলে এনেকুৱাবিলাক TLMৰ বস্তু বনালে বহুত বেছি ভাল পায়, সিহঁতে ফূৰ্তি পায়, সিহঁতে শিক্ষাটো লাভ কৰিবলৈ সুবিধা হয়। দহলৈকে দেখুওৱা হ'ল, 1ৰ পৰা 10লৈকে দেখুওৱা হ'ল। এইদৰে সকলোৱে TLMৰ বস্তুখিনি দেখুৱাই আছে। আজি ভিডিঅ'টো ইমানেই আছিল, আপোনালোকক দেখালোঁ। ভিডিঅ'টো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। এইজনী মাছ ৰঙৰ ধাৰণা দিয়া হৈছে, ইয়াত বহুত ভাল লাগিছে। আটাইকেইটা ৰঙৰ ধাৰণা দিয়া হৈছে। ইয়াতো স্বৰবৰ্ণখিনি অঁকা হৈছে, ফুলৰ সহায়ত স্বৰবৰ্ণখিনি অঁকা হৈছে। বহুত ভাল হৈছে, শিশুসকলে দেখি বহুত বেছি ভাল পায়। এইফালে আমাৰ বাইদেউসকলে দেখাই দিছে শহা আৰু কাছৰ কাঠটো TLMৰ বস্তুৰ সহায়ত বনাই আহিছে। আমাৰ TLMৰ বস্তুখিনি এইখিনিয়ে, TLMৰ বস্তুখিনি দেখালোঁ। এইটো অংগনবাড়ী ঘৰ হয়, ঘৰ বনাই অনা হৈছে। বাইদেউ ফিটা কাটিব দিব। ধুনীয়াকৈ এখন দেখিছোঁ, গেট দিয়া হৈছে। এইখিনি আৰু বস্তুখিনি এখন ফুলনি বাগিচা সজোৱা হৈছে সন্মুখত। ওলমাই দিয়ে চৰাইটো।
ছুটি হৈ গ'ল ছুটি হোৱা পৰিৱেশটো চাওকচোন আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো টিপি দিব আজিলৈ বাই বাই